চৰকাৰৰ এনডিএৰ আশীৰ্বাদত আমি খুব স্পীডত আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এই দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰী ডেভেলপ কৰাৰ কাৰণে আমি স্পেচিয়েল পেকেজ পাই আছোঁ। 3 নম্বৰত আমি চলাৰ ফেন্সিং চাগে BTC জন্ম হোৱাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকৈ চলাৰ ফেন্সিং দিয়া হোৱা নাছিল, যিটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰটো বনাবলৈ সক্ষম হৈছে। 4 নম্বৰটো আমি ইয়াত গেট বনাব বিচাৰিছোঁ আৰু ইয়াৰে আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দল আৰু UPPL চৰকাৰ আমাৰ BTC অঞ্চলত থকা দুটা নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী এই চাৰিটা যিমানখিনি আমাৰ ফৰেষ্ট আছে ফৰেষ্টটো ডেভেলপ কৰাৰ কাৰণে আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ চৰকাৰৰ এনডিএৰ আশীৰ্বাদত আমি খুব স্পীডত আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এই দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰী ডেভেলপ কৰাৰ কাৰণে আমি স্পেচিয়েল পেকেজ পাই আছোঁ। ইয়াৰে এইখিনি অংশটো আমি বনাই আছোঁ। ইয়াত বৰ্তমান আমি ৱাটাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হল ইয়াত আমি বনাইছোঁ, যিটো আমি চলাৰেৰে সংলগ্ন কৰাই পেলাই সেইখিনি সুবিধাটো জীৱ জন্তুৰ কাৰণে ব্যৱস্থা আমি কৰিবলৈ সক্ষম হৈছোঁ। 2 নম্বৰত আমাৰ এই ৱাইল্ড লাইফত আজিলৈকে গ্ৰাছলেণ্ডৰ খুব প্ৰয়োজন আছে, কিন্তু যোৱা চৰকাৰে কি কৰিছে কি কৰা নাই নাজানো, আমি ক'বলৈ নাযাওঁ। আমাৰ চৰকাৰৰ দিনত আজি আমি গ্ৰাছলেণ্ড বনাবলৈ সক্ষম হৈছোঁ কৰ্ণাটী ৱাইল্ড লাইফ চেঞ্চুৰী। 3 নম্বৰত আমি চলাৰ ফেন্সিং চাগে BTC জন্ম হোৱাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকৈ চলাৰ ফেন্সিং দিয়া হোৱা নাছিল, যিটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰটো বনাবলৈ সক্ষম হৈছে। 4 নম্বৰটো আমি ইয়াত গেট বনাব বিচাৰিছোঁ আৰু ইয়াৰে আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ। এই গেটটো আমাৰ এনেকৈ চিনাকি হ'ব BTC অঞ্চলত থকা 35টা জাতি জনগোষ্ঠী 26টা জাতি জনগোষ্ঠী 35 লক্ষ থকা জনসাধাৰণ ভাৰতীয় নাগৰিক আমি সকলোৰে চিনাকি ইয়াত এইটো গেটত ওলাই পৰিব। আৰু 5 নম্বৰত আমি কমিউনিকেশ্যনটো খুব ভাল বনাব বিচাৰিছোঁ। 26 স্কোৱাৰ কিলোমিটাৰ এই কৰ্ণাটী ৱাইল্ড লাইফ চেঞ্চুৰীটো আজি বুৰঞ্জীৰ কোনোবা ডোখৰত যদিও মানুহে শুনি পাইছে পঢ়িবলৈ পাইছে, কিন্তু আহি পেলাই তেনেকৈ এনজয় কৰিবলৈ সক্ষম হোৱা নাই। সেইটো কৰিবৰ কাৰণে বা পৃথিৱীৰ চুকে কোণে থকা সকলো মানুহে আহি পেলাই যেন আমাৰ এই বড়োলেণ্ড অঞ্চলত যে এনেকুৱা জাতি জনগোষ্ঠী বসবাস কৰি আছে, ইভাৰগ্ৰীণ এটা ফৰেষ্টৰ ভিতৰত বা ফৰেষ্টৰ আশে পাশে থাকি পেলাই বসবাস কৰি আছে। ইয়াৰ ইভাৰগ্ৰীণ নেচাৰেল যিটো আমাৰ চিনাৰিঅ' এইটো পিকচাৰটো চাবৰ কাৰণে আজি বহুত মানুহে বিচাৰি থাকে। এইটো সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ চৰকাৰে আজি সক্ষম হৈছে। যোৱাবাৰ আমি একেৰাহে আমি 3 বছৰ চলাৰ ফেন্সিং বনাবলৈ সক্ষম হৈ আছোঁ। এইবাৰ আমি 8 কোটি টকাৰ চলাৰ ফেন্সিং বনোৱা হ'ব, তাৰে আমি ভাগ কৰি আছোঁ। আমাৰ বিশ্বাস আছে 5 বছৰৰ ভিতৰত 60 মানুহৰ সংঘাতটো আমি কমাব পাৰিম, কিয়নো দুৰ্ভাগ্যজনক কথাটো হ'ল মেড ডিজাষ্টাৰৰ কাৰণে আজি আমাৰ এই দশাটো আমি সন্মুখীন হৈছোঁ। কিয়নো আমাৰ BTC অঞ্চলত থকা যিমান মাটি ভাগ আছে তাৰে 34% ফৰেষ্ট এৰিয়া আছিল। অলৰেডি 14% ডিষ্ট্ৰয় হৈ গৈছে আগৰ চৰকাৰৰ দিনত। আমি এফৰেষ্টেশ্যন কৰাৰ কাৰণে খুব জোৰকৈ লাগি আছোঁ। জনসাধাৰণে আমাক ছাপোৰ্ট কৰিছে। আমি এৱাৰনেছ প্ৰগ্ৰাম মানুহৰ বা জনসাধাৰণৰ মাজত লৈ গৈ আছোঁ। আজি সকলোৱে লাগিছে যে BTC অঞ্চলৰ ইভাৰগ্ৰীণ এই ফৰেষ্টটো ৰক্ষা কৰিবলৈ এই মানে প্ৰিন্স এৰিয়াত থকা আমাৰ জনসাধাৰণে খুব চেষ্টা কৰি আছিল, কিন্তু আগৰ চৰকাৰে তেনেকুৱা বিশেষভাৱে ব্যৱস্থা বা সহায় নকৰাৰ কাৰণে সেইখিনি সক্ষম হোৱা নাছিল। আজি আমি ছাকচেছফুল হৈছোঁ। আশা কৰোঁ যে এই বছৰ আমাৰ মেইন ইলেভেন কনফ্লিক্ট বহুত কমিছে আৰু আমাৰ 1.5 বছৰ সময় আছে। 1.5 বছৰৰ সময়ত আমি শেষ কৰিবলৈ সক্ষম। 19 তাৰিখৰ আগত আমাৰ DC মিটিং এটা হ'ব। 19 তাৰিখ 18-19 চনৰ ভিতৰত আমাৰ এছেম্বলি হ'ব।
চাগে তাৰ পাছতহে আমি চাহ বাগানৰ ইলেকশ্যনটো ষ্টাৰ্ট কৰিম আৰু সেইটো আপোনালোকৰ মাধ্যমেৰে আমি উদ্বোধনী কৰিম ইলেকশ্যন চাহ বাগান ইলেকশ্যন